নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম ক্লাছ 12ৰ বিশ্ব খনিকৰ পাঠটিৰ বিষয়ে। তাত থকা কিছুমান শৰ্ট কুৱেশ্যনৰ বিষয়ে আৰু 2 মাৰ্কৰ কুৱেশ্যনবোৰৰ বিষয়ে আমি ভালদৰে আজি আলোচনা কৰিম। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইমান যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন সেইখিনি হৈছে 1 নম্বৰ যে বিশ্ব খনিকৰ কবিতাটিৰ ৰচনা কাৰ বা কাৰ ৰচনা। বিশ্ব খনিকৰ কবিতাটি মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ দ্বাৰা ৰচনা কৰা হৈছে। খ. মফিজুদ্দিন আহমেদ হাজৰিকাক অসমীয়া সাহিত্য জগতত কি ৰূপে জনা যায়? উত্তৰ: মফিজুদ্দিন আহমেদ হাজৰিকাক অসমীয়া সাহিত্য জগতত জ্ঞান মালিনীৰ কবি ৰূপে জনা যায়। গ. মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কাব্য গ্ৰন্থখনিৰ নাম কি? মফিজুদ্দিন আহমেদ হাজৰিকাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কাব্য গ্ৰন্থখনৰ নাম তত্ত্ব পাৰিজাত। ঘ. অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত মফিজুদ্দিন আহমদ হাজৰিকাই সভাপতিত্ব কৰিছিল? আনচাৰ হৈছে যে 1930 চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ গোলাঘাট অধিৱেশনত মফিজুদ্দিন আহমদ হাজৰিকাই সভাপতিত্ব কৰিছিল। ঙ. মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত কেনেধৰণৰ দৰ্শনৰ প্ৰকাশ কৰিছে বা ঘটিছে? যে মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত অসমীয়া ভাষাত চুফী সাধকসকলৰ ভাৱধাৰা প্ৰকাশ কৰিছে বা ঘটিছে। মফিজুদ্দিন আহমেদ হাজৰিকাৰ কোন চনত জন্ম হৈছিল? মফিজুদ্দিন আহমদ হাজৰিকাৰ 1870 চনত জন্ম হৈছিল। অৰ্থলিখা খনিকৰ গোমোষ্ঠা যদিচ্ছাটো এমাদিমা। উত্তৰ: যে অৰ্থ খনিকৰ হৈছে শিল, কাঠ, মাটিৰ মূৰ্তি নিৰ্মাণ কৰোঁতা। গোমোষ্ঠা দোকানৰ হিচাপ পত্ৰ ৰখা কৰ্মচাৰী আৰু যদিচ্ছাটো হৈছে যদিও এমাদিমা কেঁচুৱা অৱস্থাত নিচেই ল'ৰালি কাল। য. বিশ্ব খনিকৰে এমাদিমা ল'ৰাক কিহলৈ পৰিৱৰ্তন কৰে? যে বিশ্ব খনিকৰে এমাদিমা ল'ৰাক ডেকা তেজ ধৰা যুৱকলৈ পৰিৱৰ্তন কৰে। বিশ্ব খনিকৰক সকলোতে থকাৰ পিছতো কিয় দেখা পোৱা নাযায়? যে বিশ্ব খনিকৰক সকলোতে থকাৰ পিছতো উৰণিৰে মুখ ঢাকি থকাৰ নিচিনাকৈ নিৰ্গুণ আৰু নিৰাকাৰ হোৱাৰ বাবে তেওঁক দেখা পোৱা নাযায়। মধ্যনীয়া ত. অসমীয়া সাহিত্যত জ্ঞান মালিনীৰ কবি হিচাপে কোনগৰাকী কবি জনাজাত? অসমীয়া সাহিত্যত জ্ঞান মালিনীৰ কবি হিচাপে মফিজুদ্দিন আহমদ হাজৰিকা দেৱ জনাজাত। মধ্যনীয়া ঠ. মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম কি? মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম হৈছে তত্ত্ব পাৰিজাত। মধ্যনীয়া ত. বিশ্ব খনিকৰ বুলি লেখকে কাৰ কথা কৈছে? বিশ্ব খনিকৰ বা বিশ্ব গঢ়োতা বুলি লেখকে ভগৱান বা ঈশ্বৰৰ কথা কৈছে। মধ্যনীয়া ঠ. হৈছে বিশ্ব খনিকৰ কোন শ্ৰেণীৰ কবিতা? বিশ্ব খনিকৰ আধ্যাত্মিক তথা দাৰ্শনিক ভাৱধাৰাৰ কবিতা। মফিজুদ্দিন আহমদ হাজৰিকা কোন শ্ৰেণীৰ কবি? মফিজুদ্দিন আহমদ হাজৰিকা জোনাকী যুগৰ কবি। তো বন্ধুসকল, এইখিনিয়ে আছিল 1 মাৰ্কৰ কুৱেশ্যন আনচাৰ। আৰু এতিয়া যিখিনি ক'ম সেইখিনি হৈছে 2 মাৰ্কৰ কুৱেশ্যন আনচাৰ। এইবোৰ যদি আহে তেনেহ'লে পৰীক্ষাত এইবোৰ 2 মাৰ্কছ দিয়া থাকিব। তো এইখিনি চাই লওঁ আহক। ক. মৰু জগতত জীৱই কাৰ কৃপাজুৰি লৈ জীয়াই আছে? উত্তৰ: মৰু জগতত জীৱই বিশ্ব খনিকৰৰ দ্বাৰা সৃষ্ট ল'ৰা ছোৱালী, পতি পত্নী, আই বোপাই আদি সম্বন্ধৰ কৃপাজুৰি লৈ জীয়াই আছে বা বান্ধ খাই আছে, যাক কোনেও দেখা নাপায়, যাৰ কৃপাতেই গ্ৰহ তৰা বেলি জোন আদি আকাশত নিতৌ স্থিতি হৈ আছে। আনকি জড়জগত আৰু মৰু জগততো সকলোৱে জীৱন পাই আছে, সেইজনাৰ কৃপাজুৰি লৈয়ে সকলো জীয়াই আছে। তো খ নম্বৰ হৈছে বিশ্ব খনিকৰক কিয় খেপিয়ালে পোৱা নাযায়? যে বিশ্ব খনিকৰ অসীম গুণৰ অধিকাৰী, নিৰ্গুণ নিৰাকাৰ হোৱাৰ বাবে তেওঁক দেখা পোৱা নাযায়। উৰণিৰে মুখ ঢাকি থকা পৰম ঈশ্বৰক ভক্তি অঞ্জলিৰ দ্বাৰাই অনুভৱ কৰাৰ বাদে অন্য উপায়েৰে সম্ভৱ নহয়। তেওঁক পাবলৈ কিছুমান মানুহে চেষ্টা কৰে, কিন্তু এই ভক্তিৰ পথটো হ'ল অতি সূক্ষ্ম, সেইবাবে এই পথ অৱলম্বন কৰিব নোৱাৰি তেওঁক ওপৰতে বিচাৰি থাকে, কিন্তু সফল হ'ব নোৱাৰে। গ. তিনিটা গুণ কি কি? তিনিটা গুণ হৈছে সত্ব, ৰজ আৰু তমো গুণ, যি শক্তিতে জগতৰ স্থিতি আৰু লয়ৰ বিৰাজমান হয়।
সত্ত্বগুণ সুখদায়ক আৰু গুণাত্মক হয়, যিয়ে জীৱক সুখত আসক্তি কৰে আৰু মুগ্ধ কৰে। এই গুণৰ অধিকাৰী হ'লে জ্ঞান আৰু সুখ পোৱা যায়। ৰজগুণ গুণাত্মক, যি মানুহক বিষয়ত আসক্ত কৰে। ৰজগুণে দুখ নমাই আনে। তমগুণ অজ্ঞানৰ পৰা হয় আৰু এই গুণে জীৱৰ মোহৰ সৃষ্টি কৰে, যিয়ে প্ৰবাদ, আলস্য আৰু নিদ্ৰাৰ জৰিয়তে সকলো ঢাকি ৰাখি জীৱক মোহপাশত বন্দী কৰে। তমগুণে জীৱনলৈ অজ্ঞানতা নমাই আনে। ত্ৰিলোক বুলিলে কি বুজায়? যে বিশ্বখনিকাৰে সৃষ্টি কৰা তিনিখন জগত অৰ্থাৎ স্বৰ্গ, মৰ্ত্য আৰু পাতাল, এই তিনিখন জগতকে ত্ৰিলোক বুলি কোৱা হয়। বিশ্বখনিকৰ কবিতাটো উল্লেখ কৰা। বিশ্বখনিকৰৰ দুটি বিশ্লেষণ ৰূপ লিখা। বিশ্বখনিকৰ কবিতাটো উল্লেখ কৰা বিশ্বখনিকৰৰ দুটি বিশ্লেষণ ৰূপ হ'ল বিশ্ব আৰু খনিকৰ। কুহি গজালিৰ ক্ষেত্ৰত কি তিনিবিধ গছৰ কথা কোৱা হৈছে? কুহি গজালিৰ ক্ষেত্ৰত চেপা, চিচু আৰু পাৰলি, এই তিনিবিধ গছৰ কথা কোৱা হৈছে। মৰুজগতত কাক পাই মানুহে জীৱ ধৰি আছে? যে মৰুজগতত বিশ্বখনিকৰক পাই মানুহে জীৱ ধৰি আছে। মৰুজগতত জীৱই বিশ্বখনিকৰৰ দ্বাৰা সৃষ্ট ল'ৰা ছোৱালী, প্ৰতিপত্তি, আয় আদি সম্বন্ধৰ কৃপাজুৰি লৈ জীয়াই আছে বা বান্ধ খাই আছে, যাক কোনেও দেখা নাপায়, যাৰ কৃপাতে তৰাগ্ৰহ, জোন আদি আকাশত নিতৌ স্থিতি হৈ আছে। সেইজনাৰ কৃপাজুৰি লৈয়ে সকলো জীয়াই আছে। গছ-গছনিয়ে কাৰ নাম লৈ কেনেদৰে যশস্যাৰ বিন বাই আছে? গছ-গছনিয়ে বিশ্বখনিকৰৰ নাম লৈ যথা থৰ হৈ যশস্যাৰ বিন বাই আছে, কাৰণ তেওঁ একো শিলাপাততো বিৰাজমান হৈ আছে আৰু য'ত তেওঁৰ চিন পোৱা যায়। মফিজুদ্দিন আহমেদ হাজৰিকাৰ কবিতাটোৰ দুটা বৈশিষ্ট্য লিখা। যে মফিজুদ্দিন আহমেদ হাজৰিকাৰ কবিতাটোৰ দুটা বৈশিষ্ট্য হৈছে: 1 নম্বৰ, মফিজুদ্দিন আহমেদ হাজৰিকাৰ কবিতাটোত আধ্যাত্মিক তত্ত্ব প্ৰকাশিত হৈছে। মফিজুদ্দিন আহমেদ হাজৰিকাৰ কবিতাত চুফীবাদী দৰ্শনৰ প্ৰকাশ পোৱা যায়। কবিয়ে ঈশ্বৰক কিয় বিশ্বখনিকৰ বুলি কৈছে? কবিয়ে ঈশ্বৰক বিশ্বখনিকৰ বুলি কৈছে কাৰণ এই বিশ্বব্ৰহ্মাণ্ডৰ সকলো বস্তু, সকলো প্ৰাণীক একাত্ম কৰি তেওঁৱেই ৰাখিছে। তেওঁৰ কৃপাৰ বলতে পৃথিৱী আছে, জোন বেলি তৰা শূন্যত উপঙি আছে খহি নপৰাকৈ। তেওঁৰে যশ গান গাই ত্ৰিজগত অতিবাহিত হৈ আছে। জগতৰ সকলো বস্তুতে তেওঁৰে অৱস্থিতি, সেয়েহে কবিয়ে ঈশ্বৰক বিশ্বখনিকৰ বুলি কৈছে। সত্ত্ব, ৰজ, তমো গুণ কি বুজাই লিখা। যে সত্ত্ব, ৰজ, তমো এই তিনিটা বিশেষ গুণ বা শক্তি, ইয়াতে জগতৰ স্থিতি আৰু লয়। সত্ত্ব হৈছে শান্ত আৰু নম্ৰ, ই সুখদায়ক আৰু জ্ঞানাত্মক। ৰজ হৈছে ৰাজসিক গুণ, যি অহংকাৰ সৃষ্টি কৰে, অৰ্থাৎ এই গুণৰ বাবে মানুহৰ বাসনাত আসক্ত হয়। তমো গুণৰ অজ্ঞানৰ পৰা হয়, এই জীৱক মোহগ্ৰস্ত কৰে আৰু প্ৰমাদ, আলস্য, নিদ্ৰা আদিৰ দ্বাৰা সকলো জ্ঞান ঢাকি ৰাখে। মুঠতে সত্ত্ব গুণে প্ৰদান কৰে জ্ঞান, ৰজ গুণে দুখ বিয়পাই আনে আৰু তমো গুণে জীৱনলৈ অজ্ঞানতা কঢ়িয়াই আনে। মফিজুদ্দিন আহমেদ হাজৰিকাৰ দুখন কাব্যপুথি নাম লিখা। মফিজুদ্দিন আহমেদ হাজৰিকাৰ দুখন কাব্যপুথি হ'ল জ্ঞানমালিনী আৰু তত্ত্ব পাৰিজাত। কবিয়ে বিশ্বখনিকৰক কিয় সৰ্বব্যাপী, সৰ্বশক্তিমান বুলি আখ্যা দিছে? যে কবি মফিজুদ্দিন আহমেদ হাজৰিকাই বিশ্বখনিকৰক সৰ্বব্যাপী, সৰ্বশক্তিমান বুলি আখ্যা দিছে কাৰণ বিশ্বখনিকৰ নিৰ্গুণ আৰু নিৰাকাৰ স্বৰূপ। সেইজনা পৰম ব্ৰহ্ম বা ঈশ্বৰক চকুৰ দৃষ্টিৰে আজিলৈকে কোনেও প্ৰত্যক্ষ কৰা নাই। তথাপি ত্ৰিলোকতৰ সৃষ্টি, স্থিতি আৰু লয়ৰ মূলতে এক পৰম অস্তিত্বক সদায় অনুভৱ কৰিব পাৰি। তেওঁৱে খনিকৰ ৰূপে সমগ্ৰ বিশ্বক তিল তিলকৈ গঢ়ি তুলিছে। যদিও তেওঁক দেখা নাপায়, তথাপি তেওঁ অন্তৰ্যামী, সৰ্বজ্ঞানী, বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাণ, আত্মস্বৰূপ আৰু সৰ্বত্ৰ বিয়পি থকা সৰ্বশক্তিমান। মফিজুদ্দিন আহমেদ হাজৰিকাই লিখা দুখন কবিতাপুথিৰ নাম লিখা। 1 নম্বৰ জ্ঞানমালিনী আৰু 2 নম্বৰ হৈছে তত্ত্ব পাৰিজাত। মফিজুদ্দিন আহমেদ হাজৰিকাৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? মফিজুদ্দিন আহমেদ হাজৰিকাৰ জন্ম 1870 চনত ডিব্ৰুগড়ত হৈছিল। তো বন্ধুসকল, আজি আমি বিশ্বখনিকৰ পাৰ্টিত যিমানখিনি 1 মাৰ্কৰ কুৱেশ্যন আছিল গোটেইখিনি আলোচনা কৰিছোঁ, আৰু যিখিনি 2 মাৰ্কৰ কুৱেশ্যন আছে সেইখিনিও আলোচনা কৰিছোঁ। যদি আৰু তোমালোকৰ কিছুমান কুৱেশ্যন যদি পোৱা বা যিবিলাকৰ উত্তৰ নোপোৱা, তেনেহ'লে তোমালোকে কমেণ্ট কৰিবা। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু বন্ধুসকল, আগৰ ভিডিঅ'কেইটা তোমালোকে হয়তো ভালকৈ চোৱা নাই, সেইকাৰণে তাত লাইক, কমেণ্ট বা তেনেধৰণৰ কোনো হেৰিয়ে অহা নাই। যিহেতু আমি ভিডিঅ'বোৰ বনাওঁতে বৰ কষ্ট হয়, গতিকে তোমালোকে পাৰিলে সেই ভিডিঅ'বোৰ চাই লৈ পেলাই আমাক অলপ আগবাঢ়ি যোৱাত সহায় কৰিবা। তোমালোকে যদি এটা কমেণ্ট কৰা বা লাইক কৰা, তেন্তে আমাৰ মনত আনন্দ বাঢ়ে আৰু ইয়ে আমাক নতুন ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। নমস্কাৰ।